हेलो एवरीवन আমি আজি গৈ আছো ভঙা মন্দিৰলৈ আমি গাঁৱৰে বহুকেইজনীয়ে আমি গোটেইকেইজনী লগ হৈ পেলাই আজি মাঘৰ মাহ বুলি ভঙা মন্দিৰৰ পৰা আহোগৈ প্ৰত্যেকবাৰ বাৰু মাঘৰ বিহুত যোৱাই হয় ভঙা মন্দিৰ হওক হিগৰি হওক তো আজিও যাওঁ আমি গোটেইকেইজনী যাব ওলাইছোঁ এনেকৈ গৈ আছোঁ ভঙা মন্দিৰলৈ গৈ থাকক দেখুৱাই আছোঁ এইজনী পুতলি ৰখি আছে তাইৰ লগত যাওঁ স্কুটিত কেইজনীমান গ'ল টমটমত আমি যাম স্কুটিত যোনে যেনেকৈ পাৰে গৈছে আৰু এয়া পুতলি আৰু স্কুটিত যাওঁ যাত্ৰা আৰম্ভ কৰোঁ ক'ত পুতলি ভাঙা মন্দিৰলৈ বলক ব'লা এনেকৈ আমি দুটা স্কুটিলৈ গৈ আছোঁ ৰাতিটা আগে গ'ল আমি গৈ আছোঁ এনেকৈ তাৰ পৰিৱেশ আৰম্ভণি দেই আৰু পিছফালে আছে কণী এয়া ছাগলীকেইটা খোৱা আইটেম হৈ গ'ল খাই লৈ এনেকৈ বহি আছে চবে ন এই মণিকা কাম কৰিবলৈ গ'ল ঘৰতে দেৰিকৈ আহিছে এইজনী ধুনীয়াকৈ বহি চাহ খাই আছে এইটো ৰঞ্জীব এতিয়া নাম আৰম্ভ কৰিব ধুনীয়াকৈ ভকতনী হৈ বহি আছে ৰাম মণিকা কেলে চাকনা আগত 1 প্লেট আছে আৰু সেইটো দেখাইছা কম দামীটো কলা বনাইছিলোঁ মাংস নে কি গাহৰি মন্দিৰত ইমান বেয়া কথা কোৱা
বাচন ধুই পেলাই এই মামী বাচন দিছে দেই মামীক দেখাই দিছোঁ এই মামী বাচন দিছে মামীক দেখাই দিছে এইজনী এই ড্ৰেছতে গম পায় ইউনিফৰ্মতে গম পায় কাম কৰা মানুহ তো আমি এতিয়া যাওঁ আজি ভিডিঅ'